মুখ্যমন্ত্ৰীৰ আসনত চকু ছাত্ৰ নেতাৰ জ্যেষ্ঠ বিজেপি নেতাই বিচাৰে সোণোৱালৰ শক্তি বৃদ্ধি ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ আগমনৰ পাছত বিজেপিত সৰ্বানন্দ সোণোৱাল শিবিৰৰ শক্তি বৃদ্ধি হ'ব বুলিও আৰএছএছৰ নেতৃবৰ্গই আশা ৰাখিছে কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত বিজেপিৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতা তথা কাৰ্যকৰ্তাই উপেক্ষিত হোৱা বুলিও অব্যাহত আছে চৰ্চা একাংশ নেতা কৰ্মীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে ক্ষোভ অৱশ্যে দলীয় মঞ্চত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুকলিকৈ বিসম্বাদ অথবা বিদ্ৰোহ কৰিবলৈ হয়তো সাহস গোটাব পৰা নাই এইসকল নেতা কৰ্মীয়ে একে সময়তে বটদ্ৰৱা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুলতা ডেকাও সুসম্পৰ্ক ৰক্ষা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ লগত কেৱল সিমানে নহয় বিভিন্ন দলীয় সভা সমিতিত প্ৰাক্তন বিধায়িকা আঙুলতা ডেকাই প্ৰায় মুখ্যমন্ত্ৰীগৰাকীৰ উচ্চ প্ৰশংসা কৰাটো সৰ্বজনবিদিত গতিকে তেনে পৰিস্থিতিত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰে আঙুলতা ডেকাই পাব দলীয় প্ৰাৰ্থিত্ব আৰএছএছৰ একাধিক জ্যেষ্ঠ নেতা তথা প্ৰচাৰকে বিচাৰিছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক আৰু তাৰ বিপৰীতে বিজেপিৰ আন এক শিবিৰে গুৱাহাটী লোকসভা সমষ্টিত বিচাৰিছে প্ৰাক্তন বিধায়িকা আঙুলতা ডেকাক ইফালে দলীয় সূত্ৰই দাবী কৰা অনুসৰি গুৱাহাটী লোকসভা সমষ্টিত আঙুলতা ডেকা অথবা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য বিজেপি প্ৰাৰ্থী হোৱাটো নিশ্চিত কিন্তু এই ক্ষেত্ৰত বিশেষভাৱে লক্ষণীয় হ'ব আৰএছএছৰ ৰাজনৈতিক স্থিতি আৰু যদি আৰএছএছৰ স্থিতি বাহাল থাকে তেন্তে হয়তো ৰাজ্যিক বিজেপিৰ নেতৃত্ব চম্ভালিবলৈ অচিৰে আগমন ঘটিব ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ